নমস্কাৰ বন্ধু বান্ধৱীসকল দা ফিৰোজ আলম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি কেইবাটাও খবৰ গোটোৱা হৈছে। এনেকুৱা খবৰবোৰ নিতৌ পাই থাকিব হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ প্ৰথম খবৰটো হ'ল হজযাত্ৰাৰ বাবে কেনেকৈ কৰিব আবেদন মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ। হজযাত্ৰীৰ বাবে দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি 7002686330 আৰু 9435944682 নম্বৰত কৰিব পাৰিব যোগাযোগ। আলহাৰমাইন উছ উমৰাহ ট্ৰাষ্ট অফ ইণ্ডিয়াই মুকলি কৰিছে দুটাকৈ নম্বৰ। অনলাইন যোগে পঞ্জীয়ন কৰিব বিচৰাসকলে ফোন কৰিব পাৰিব পঞ্জীয়ন। হজযাত্ৰা কৰিব বিচৰা লোকৰ বাবে এই দুটা নম্বৰ মুকলি কৰিছে। প্ৰমাণ নথকাকৈ মোৰ ল'ৰাই এনে অভিযোগ নানে। 4 বছৰ বয়সতেই হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিয়া মোৰ ল'ৰাই মধ্যভূমিক ধৰিবলৈহে এই কথা কৈছে। বাইদেউ কিবা প্ৰমাণ জমা দিছে নেকি আৰু প্ৰমাণ নহকে কোনোবা ইমান আগবাঢ়িব নেকি? মানে কি ক'ব গোটেই আপোনাৰ লৰাই কোনো গভৰ্ণমেণ্টৰ এগেইনষ্টে যোৱা নাছিলে। যে গভৰ্ণমেণ্টৰ আলাম লৈ যিখিনি মানুহে মানে মধ্যভোগী শ্ৰেণীৰ মানুহে যিটো সুবিধা লৈছিলে সেইটোৰ এগেইনষ্টে মাত মাতিব গৈছিলে আৰু আপোনালোক মিডিয়াবিলাকে নি কলৈকে লৈ গৈছে। প্ৰমাণ কি জমা দিছে? মুখ্যমন্ত্ৰী কি আহ্বান ভিক্টৰৰ মাতৃৰ বেচেৰাই গোটেই বস্তুটো ফুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে। ভিক্টৰ দা সন্দৰ্ভত প্ৰতিক্ৰিয়া ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ। ইফালে এডিচিপি পল্লৱ তামুলীয়ে কয় সম্পূৰ্ণ মিছা তথ্যৰ ভিত্তিত অভিযোগ আনিছিল ভিক্টৰে, কোনো তথ্য দিব নোৱাৰিলে। সমাজখনক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল, সমাজত অস্থিৰতা অনাৰ চেষ্টা চলাইছিল। জ্ঞানপীঠ বজা বিজয়ী কাব্যৰক্ষী নীলমণি ফুকনৰ আজি 90 সংখ্যক উপজাদিন। পুনৰ প্ৰকাশিত কবিতা পুথি দুখন ক্ৰমে গোলাপী জামুৰ লগ্ন আৰু সূৰ্য হেনো নামি আহে নদীয়েদি। কবিতা পুথি দুখন নিজে উন্মোচন কৰে ঋতুতুল্য কবিগৰাকীয়ে। স্নাতক ডিগ্ৰীধাৰী প্ৰভাকৰ ভেংকটেশক তেওঁৰ কাশ্মীৰ সমাধান আবেদন বাবে 50,000 টকাৰ জৰিমনা আৰোপ উচ্চতম ন্যায়ালয় কাশ্মীৰৰ অনিয়ম সমাধানৰ বাবে মনমোহন মুছাৰফ 4 দফা সূত্ৰ ৰূপায়ণ কৰিবলৈ বিচৰা এজন আবেদনকাৰীৰ ওপৰত 50,000 টকাৰ ব্যয় আৰোপ কৰে।